তেতিয়া বয়স 4 বছৰমান হ'ব তেতিয়া গীত গাবলৈ এনে আৰম্ভ কৰিছিল মৌচুমী গান গাই থাকে এনি টাইম গান গাই কেনেকৈ ষ্টেণ্ড কৰিলে হেতু এটা হৈছিল বাৰু যেটো আমাৰ কেছেট আছিল আজিকালি যেহেতু সোশ্যাল মিডিয়াৰ যুগ মই যেহেতু ভূপেন্দাৰ হাতৰ পৰা পুৰস্কাৰটো মই পাম মোৰ মায়ে মেখেলা চাদৰ পিন্ধাই পঠাইছিলে বিমূৰ তমূৰ নিখাতি যেন ভূপেন্দাই মোক শিকাইছিলে যে লাহে লাহে ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চাই চ্যাটাৰ্ছ চেপ্টাৰ্ছ শীৰ্ষক এই পডকাষ্ট অনুষ্ঠানৰ এক নতুন এপিছডলৈ আপোনালোক আটাইকে পুনৰ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে অসমৰ এগৰাকী অতি প্ৰতিভাশালী আৰু অসমৰ সংগীত জগতত নিজৰ বাবে সুকীয়া স্থান দখল কৰা মৌচুমী চহৰীয়া আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ এই পডকাষ্ট অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান এটি সুন্দৰ অনুষ্ঠানত আপোনালোকে মোক মাতি আনি এই সন্মানকণ দিয়াৰ বাবে ভাল লাগিছে ধন্যবাদ মৌচুমী চহৰীয়া এগৰাকী প্ৰখ্যাত গায়িকা আৰু তাৰ লগতে তেওঁ বৌদ্ধিক জগততো কিছু কাম কাজ কৰিছে শৈশৱৰে পৰা আমি ক'ব পাৰোঁ জন্ম লগ্নৰে পৰা সংগীতক এটি সাধনাৰূপে জীৱনৰ এক লক্ষ্য হিচাপে স্থিৰ কৰা মৌচুমী চহৰীয়াই হিন্দুস্তানী আৰু কৰ্ণাটিক দুইটা ভাষাতে প্ৰশিক্ষণ লাভ কৰিছে তাৰ উপৰিও তেওঁ লাইট মিউজিকতো প্ৰশিক্ষণ লাভ কৰিছে এক সংগীত সাধনালব্ধ জীৱনৰ এই পৰিক্ৰমাত তেওঁ 120টাৰো অধিক মিউজিক এলবাম কৰাৰ লগতেই তেওঁ বিভিন্ন সন্মানেৰেও সন্মানিত হৈছে যেনে 2021 চনত তেওঁ অটল এৱাৰ্ড আৰু 2006 চনত বিজয়শ্ৰী এৱাৰ্ড লাভ কৰিছে ইয়াৰ উপৰিও তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নাৰী মনস্তত্বতো ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছে আমি আমাৰ এই পডকাষ্টৰ মজিয়াত আপোনাক পাই অতিকৈ সুখী আৰু আমি নিশ্চয় আপোনাৰ পৰা আপোনাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে বহু কথা জানিব পাৰিম আমি আৰম্ভ কৰিব ওলাইছোঁ আপোনাৰ এই সংগীতৰ জগতৰ আৰম্ভণিলৈ যে সংগীতক জীৱনৰ এক সাধনা হিচাপে লোৱাৰ এয়া যে অনুপ্ৰেৰণা এই অনুপ্ৰেৰণাৰ উৎস ক'ত আছিলে কি কথাই আপোনাক সংগীতক এক দীৰ্ঘদিনীয়া এক লক্ষ্য হিচাপে সন্মুখত ৰাখি আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিলে সেই কাহিনীৰ আৰম্ভণি ক'ত হৈছিলে মোৰ জন্ম দৰং জিলাৰ চিপাঝাৰ ঘৰাবান্ধাত দেউতাৰ জন্ম হৈছে দক্ষিণ চুবুৰী গাঁৱত আৰু মোৰ জন্ম ঘৰাবান্ধাত সৰুৰে পৰা আচলতে এই ক্ষেত্ৰত মই ভাবোঁ মোৰ মা তেখেতে মোৰ প্ৰথম গুৰু আৰু আজি যি সংগীতৰ যিখিনি সাধনা মই কৰি আছোঁ এই আঁৰত আচলতে মোৰ মা মোৰ তেতিয়া বয়স 4 বছৰমান হ'ব তেতিয়া গীত গাবলৈ এনেই আৰম্ভ কৰিছিলোঁ আৰু সৰুতে মই গানো গাওঁ নাচোঁ কবিতা লিখোঁ খেলোঁ অকণমান সৰু আছিলোঁ ঘৰৰ দেউতা মা দাদা বাইদেউ মই একেবাৰে সৰু গতিকে অলপ চঞ্চল আছিলোঁ সৰু আছিলোঁ গান গাই ভাল পাওঁ নাচি ভাল পাওঁ খেলি ভাল পাওঁ পিছলৈ গৈ কিন্তু গানটোহে মানে মোৰ মায়ে ক'লে যে যিহেতু পঢ়া শুনাও খুব ইম্পৰ্টেণ্ট গতিকে তুমি পঢ়া শুনাৰ লগতে এই গোটেইখিনিৰ ভিতৰত তুমি কিবা এটা তুমি নিজে বাছি ল'ব লাগিব আৰু মাৰ ইচ্ছা আছিলে যে সংগীত গান আৰু তেনেকৈ মোৰ জীৱন যাত্ৰা আৰম্ভ আপুনি সংগীত যাত্ৰাৰ লগতে আপোনাৰ যিটো পঢ়া শুনাৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটো খুব সুন্দৰৰূপে আপুনি চলাই আহিছে আপুনি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আপুনি ভাল ৰিজাল্ট পাইছিলে আৰু অসমৰ কাৰণেও সেইটো এটা বিশেষ গৌৰৱৰ কথা আপুনি এই দুয়োটা সংগীত আৰু যিটো পঢ়া শুনাৰ যিটো এটা দুইটাই অতি কঠিন কাম কঠিন অধ্যাপকাই এই দুই ধৰণৰ কামকে কি ধৰণে এটা সুনিয়াৰকৈ আপুনি এই ভাৰসাম্যটো কি ধৰণে বজাই ৰাখিছে আসলতে আমি যেতিয়া জন্ম হৈছিলোঁ 80 দশকত আমাৰ জন্ম আৰু আমাৰ যেটো স্কুলীয়া জীৱন আৰম্ভ হৈছে 90 দশকত নহয় জানো সেই সময় আৰু এতিয়াৰ মাজত
আপুনি নিজেও চাগে একমত যে সেই সময়ত আৰু এই সময়ৰ মাজত বহুতো পাৰ্থক্য আছে আমাৰ সময়ত আমি যেতিয়া গান গাইছিলোঁ বা নৃত্য বা খেলাৰ সময়ত থাকিলে কিছুমান অকণমান নাছিলে যে পঢ়া শুনাটো নষ্ট হ'ব নেকি বেছি এইবোৰত লাগি থাকিলে আজি যেনেকৈ অভিভাৱকসকলে আমি দেখিছোঁ যে বা আমি নিজে যেনেকৈ নাই পঢ়াৰ লগতে এই কৰিব লাগিব একো নহয় আজিকালি এই বস্তুটো এটা ধুনীয়া এটা স্বাভাৱিকভাৱে মানুহে লৈছে আৰু তেনেকৈ কিমান ল'ৰা ছোৱালী ভাল ভাল কাম কৰিছে কিন্তু মই ভাবোঁ সেই সময়ত অকণমান কঠিন আছিলে আৰু বিশেষকৈ মোৰ ঘৰত দেউতা এগৰাকী অভিযন্তা মা এগৰাকী শিক্ষয়িত্ৰী দেউতাই সংগীত ভাল পাইছিল কিন্তু ভাবিছিলে যে কিজানি বেছি সংগীতত মনোনিৱেশ কৰিলে পঢ়াৰ প্ৰতি মোৰ অকণমান হৈ যাব নেকি গতিকে দেউতাই বৰ এটা ভাল পোৱা নাছিল গতিকে মনে মনে দেউতা যেতিয়া অফিচলৈকে যায় আমাৰ ছুটি থাকে সেই সময়ত দেউতা আহি পোৱাৰ আগতে যিখিনি ৰিয়াজ প্ৰেক্টিচ থাকে সেই গোটেইখিনি কৰি দেউতা পদূলি মুখ পোৱালৈকে আমাৰ হাৰমনিয়াম তবলা যি থাকে চববোৰ জেগাই জেগাই আমি থৈ দিওঁ কিন্তু এতিয়া কিন্তু সম্পূৰ্ণ বেলেগ যেতিয়া হায়াৰ ছেকেণ্ডেৰীত যেতিয়া কটনৰ পৰা যেতিয়া আমাৰ ভাল এটা ৰিজাল্ট হ'ল তাৰপিছত মই সেই দেউতাই আহি মাক যিখিনি এটা আৱেগিক মুহূৰ্ত দেউতাই আহি মাক কাৰণ সেইখিনি সময়ত ষ্টেণ্ড কৰাটো আমাৰ সেই সময়ত অকণমান মানে কি আৰু চবেই জানিছিলে যে মৌচুমীয়েতো গানেই গাই ফুৰে মৌচুমী গান গাই থাকে এনি টাইম গান গাই কেনেকৈ ষ্টেণ্ড কৰিলে সেইটো এটা হৈছিলে বাৰু তাৰপিছত দেউতাই আহি পেলাই মাক কৈছিল যে তুমি মানে তোমাৰ মাৰ কষ্টখিনি যথেষ্ট মাৰ বহুত কষ্ট কৰিছে গতিকে মই ভাবোঁ মই যিখিনি কৰিছোঁ মোৰ নহয় মোৰ মাৰ কষ্ট মই জানিব বিচাৰিম যে আমি মানে ধৰক প্ৰফেশ্যনেলি আপুনি যেতিয়া মানে গীত গাবলৈ আৰম্ভ কৰে 90 দশকত হয় হয় 90 দশকত এগৰাকী গায়িকা হিচাপে সেই সময়ৰ যিটো এটা গোটেই মানে ধৰক তেতিয়া আপোনাৰ শৈশৱ কালৰ পৰাই আমি ক'ব পাৰোঁ মানে 90 চনত প্ৰথম এলবাম তো সেই সময়ছোৱাৰ এই গোটেই সংগীত ব্যৱস্থাটো কেনেকুৱা আছিলে কাৰণ গোটেই ব্যৱস্থাপনাৰ দিশটো বা নতুন গায়িকাগৰাকী আত্মপ্ৰকাশ কৰিছে সেই সময়ৰ সেই সময়ছোৱা কেনেকুৱা আছিল 90 দশকত যেতিয়া মই ক্লাছ 4-5 নহয় সৰু তেতিয়া মাৰ মানে খুব ইচ্ছা যে মানে এটা এলবাম এটা কেছেট এটা কৰিবলৈ তেতিয়া কেছেট দেউতাৰ বৰ আগ্ৰহী নাছিলে সেই সময়ত যে নালাগে মায়ে কৈছে নহয় কিবা এটা কৰোঁ গতিকে প্ৰথম প্ৰচেষ্টাটো মোৰ মাৰ ফালৰ পৰা আছিলে আৰু তেতিয়া তেনেকৈ প্ৰথম এলবামটো হ'ল আৰু হোৱাৰ পিছত আমি গুৱাহাটীলৈ আহিলোঁ 93 তেতিয়া মই ক্লাছ 8ত আহাৰ পিছত যেতিয়া গুৱাহাটী আহিলোঁ অহাৰ পিছত মোৰ দাদা তেতিয়া ইঞ্জিনিয়াৰিং মষ্ট প্ৰবেবলি ফাইনেল ইয়েৰ এনেকুৱা ধৰণত আছিলে তেতিয়া আহি গতিকে অহাৰ পিছত এটা আকৌ বেলেগ যাত্ৰা মানে দৰং জিলাৰ পৰা গুৱাহাটীলৈ আহিলোঁ অহাৰ পিছত ইয়াতে স্কুল টিচি স্কুলত মই পঢ়িছোঁ তাৰপিছত আকৌ গানৰ আৰম্ভ হ'ল লাহে লাহে এখন দুখন চিৰিয়েলত ক'ৰবাত টেলিফিল্মত মই সৰুতো তেতিয়া তেনেকৈ এটা খুব ভাল আমি কিছুমান সংগীত তৰ লগত জড়িত খুব ভাল ভাল কিছুমান ব্যক্তিৰ সৈতে মোৰ পৰিচয় হ'ল তাৰপিছত মোৰ জীৱন যাত্ৰাটো অলপ বেলেগ হ'ল তাৰপিছত 94ত মোৰ প্ৰথম এলবাম ৰিলিজ হৈছে মানে ছেকেণ্ড এলবাম নাম হৈছে তুমি মৌচুমী আৰু ভগৱানৰ আশীৰ্বাদত মই তেতিয়া ক্লাছ 9ত আৰু জুমি জুমি চালে কিয় লাজ লাগি যায় এই গীতটি খুব জনপ্ৰিয় হৈছিলে সেই সময়ত আৰু যেহেতু আমাৰ কেছেট আছিলে আজিকালি যেহেতু ছ'চিয়েল মিডিয়াৰ যুগ আজিকালি কিবা এটা বিচাৰিলে ইউটিউবত বিচাৰি পোৱা যায় কিন্তু সেই সময়ত আপোনাৰ কেছেট কিনিব লাগিব আৰু সকলোৰে হাতত পইচা নাথাকে তেতিয়া কেছেট কিনিবলৈ আপোনাৰ তাত যদি আছে আপোনাক মই ক'ম কাইলৈ মোক দি দিব হা মই শুনি পেলাই দিম তেনেকুৱা ছিষ্টেম আছিলে বা কিবা কাৰণে ৱকমেন আছিলে চাগে তাৰপিছত লাহে লাহে তেনেকৈ আমি কেছেটৰ যুগৰ তাৰপিছত ক্লাছ 10ত মোৰ জনপ্ৰিয় হ'ল মই মৌচুমী তাৰপিছত মৰমী মৌচুমী কঁকালৰে গাগৰি লাজৰে উৰণি তেনেকৈ কিছুমান মানে মই পঢ়া গান বছৰত ধৰক গানো গালোঁ ধুনীয়াকৈ পঢ়িলোঁ তেনেকৈ খুব বেলেঞ্চ কৰি পেলাই মই চলি আছোঁ কাৰণ দেউতাই পঢ়াটো খুব ইম্পৰ্টেণ্ট বুলি কৈছিলে মা পঢ়াৰ লগতে গানটোও লাগে গতিকে দুটা বেলেঞ্চ কৰি যোৱাটো মোৰ কাৰণে ডেফিনেটলি আৰু যেতিয়া আপোনাৰ প্ৰফেশ্যনেলি যেতিয়া আপুনি আৰম্ভ কৰে তেতিয়া সেই সময়ত কি হয় চিনেমাৰ ৰেকৰ্ডিং থাকে তাৰপিছত বিভিন্ন ধৰণৰ অনুষ্ঠানত আপুনি গান গাবলৈ লাগে মোৰ ৰুটিনখন মানে মই যিখন ৰুটিন মই ৰেডি কৰোঁ সেই ৰুটিনখন কেতিয়াও এসপ্তাহতকৈ বেছিদিন নচলে কাৰণ এই ৰুটিনৰ মতে ধৰক এতিয়া পঢ়িব লাগে ফোন এটা আহি যায় তেতিয়া লেণ্ডলাইনত যে অমুক চিনেমাৰ ৰেকৰ্ডিং আছে তুমি এতিয়া আহিব লাগে গতিকে সেই এতিয়া বুলি কোৱা ল'লে 2-3 ঘণ্টা তাতে আপোনাৰ গুচি গ'ল
গতিকে তাৰ পৰা আহি সেই 3 ঘণ্টা মই মেনেজ কৰিব লাগে সো তেনেকুৱা কাৰণ মেনেজ নকৰিলে আকৌ ৰিজাল্টটো নহ'ব নহয় গতিকে সেইটো কৰিব লাগিব হয় গতিকে মোৰ জীৱনৰ ভাবিছিলোঁ মূল আছিলে এটা তো আমি জানিব বিচাৰিম যে আপোনাৰ জীৱনত এটা আমি মেজৰ ব্ৰেক থ্ৰু বুলি যদি আমি ক'ব পাৰোঁ আহে 2002 চনত যেতিয়া আপুনি শ্ৰদ্ধেয় ভূপেন হাজৰিকা দেৱৰ সৈতে আপোনাৰ সাক্ষাৎ হয় আৰু সেই সাক্ষাতে আপোনাৰ সংগীত জীৱনৰ এই গোটেই গতি পথতে এটা পৰিৱৰ্তন আনি দিছিলে আপুনি সেই সান্নিধ্যৰ কথা কওকচোন কাৰণ মই আপোনাক কোৱাৰ আগতে মই ভূপেন হাজৰিকা দেৱে আপোনাৰ বিষয়ে কি কৈছিলে সেই কথাখিনি মই আমাৰ শ্ৰোতাসকলৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ শ্ৰদ্ধেয় ভূপেন হাজৰিকা দেৱে মৌচুমী চহৰীয়াৰ বিষয়ে এইদৰে কৈছিলে যে মৌচুমী তুমি মোৰ প্ৰতিধ্বনি মোৰ গীতকেইটিৰ নৱৰূপ দিলা তুমি নৱৰূপ তুমি দিলা চিৰযুগমীয়া হওক তোমাৰ কণ্ঠ আৰু প্ৰকাশ এইদৰে ভূপেন হাজৰিকাই আপোনাক তেওঁৰ নিজৰ যিটো সাংগীতিক জাৰ্ণিৰ এটা অংগ হিচাপে আপোনাক তেওঁ শেষ জীৱনৰ মানে সাংগীতিক যাত্ৰাৰ এটা অংগ হিচাপে আপোনাক চাইছিলে যে এটা যাত্ৰাৰ এটা অবিচ্ছেদ্য ৰূপ হিচাপে আপোনাক গ্ৰহণ কৰিছিলে বা তেওঁৰ ভৱিষ্যতৰ সংগীতৰ যিটো পৰিকল্পনা এই পৰিকল্পনাৰ আপোনাৰ এক মানে আপোনাৰ এই মানে এক অভিন্ন ৰূপ হিচাপে আপোনাক চাইছিলে সেই সান্নিধ্যটো কেনেকুৱা আছিলে যাত্ৰাটো কেনেকুৱা আছিলে মোৰ জীৱনৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা চেপ্টাৰ অধ্যায় মই ভূপেন দাক আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱক মই প্ৰথমবাৰ দেখিছিলোঁ চাগে মই যেতিয়া দ্বিতীয় শ্ৰেণীত আছিলোঁ দৰং জিলাৰ এটা সাংস্কৃতিক সন্ধিয়াত মই পুৰস্কাৰ পাইছিলোঁ আৰু সেই সাংস্কৃতিক সন্ধিয়াত আমাৰ ভূপেন দা এজ এ চিফ গেষ্ট হিচাপে তেওঁ মুখ্য অতিথি হিচাপে তেওঁ আহিছিলে আৰু আপুনি আচৰিত হ'ব ইমান কণমানি ছোৱালীজনী মই যিহেতু ভূপেন দাৰ হাতৰ পৰা পুৰস্কাৰটো মই পাম মোৰ মায়ে মেখেলা চাদৰ পিন্ধাই পঠাইছিলে এই কিমান বয়স হ'ব ক্লাছ 2 প্ৰথম ভূপেন দাক দেখিছোঁ জীৱনত তাৰ পিছত মই ভূপেন দাক লগ পাইছিলোঁ লগ পোৱা নাই 2000 চনত মই চান্দমাৰী বিহুতলী গুৱাহাটীত গীত পৰিৱেশন কৰি থাকোঁতে ভূপেন দাৰ মানে সেই অনুষ্ঠানতে ভূপেন দা আহিছিলে কিন্তু মই ভূপেন দাক লগ ধৰাৰ 2000 চন 2000 ওকে কিন্তু ভূপেন দাক লগ ধৰাৰ মোৰ সৌভাগ্য নহ'ল কিন্তু সেই অনুষ্ঠানত যেতিয়া মই গীত পৰিৱেশন কৰি আছিলোঁ আপোনাক ক'বলৈ পাই মোৰ ভাল লাগিছে যে মই গীত গাই আছোঁ চামিলি মেহম চাহাবৰ অসম দেশৰ বাগিচা মই জানো যে সেই অনুষ্ঠানত চান্দমাৰী বিহুতলীত গুৱাহাটীত ভূপেন দা আহিব দেখাই নাই সেই সৰুতেই দেখা সাংঘাতিক হেঁপাহ মনত গীত পৰিৱেশন কৰি থাকোঁতে আমাৰ ষ্টেজৰ পৰা দেখিছোঁ যে এখন বিশেষ গাড়ীৰ ভিতৰলৈ আহিছে আৰু গমেই পাইছোঁ ভূপেন দাৰেই হ'ব তেতিয়া মই গান গাই আছিলোঁ তেতিয়া মই হঠাতে আমাৰ মিউজিচিয়ান দাদাসকলক ক'লোঁ যে অকণমান ৰখি দিয়ক তেওঁ যিহেতু আহিছে মানে যিহেতু গোটেই মানে চান্দমাৰী বিহুতলী সোমাইছে আৰু গাড়ীখন মই ষ্টেজত মোৰ কাৰণে সাংঘাতিক ডাঙৰ কথা এনেকুৱা লাগিছে যে সংগীতৰ ভগৱানজন আহিছে গতিকে মইনো কেনেকৈ ষ্টেজৰ পৰা তেখেতক সন্মান জনাওঁ বুলি আমাৰ মিউজিচিয়ান দাদাসকলক অলপ সময়ৰ কাৰণে ৰখিবলৈ দিলোঁ আৰু অলমষ্ট সাষ্টাংগে প্ৰণাম টাইপত মই মঞ্চৰ পৰাই তেখেতক প্ৰণাম জনাইছোঁ মই নাজানো তেখেতে শুনিছে নে শুনা নাই মই গম নাপাওঁ কিন্তু মোৰ যিখিনি কৰিবলগীয়া যিখিনি মোৰ শ্ৰদ্ধা তেখেতক নিবেদিছিলোঁ তাৰপিছত অনুষ্ঠান শেষ হ'ল জানে মই লগ নাপালোঁ ইমান ভিৰ তেখেতক লগ পোৱাৰ সৌভাগ্যই মোৰ নহ'ল খুব দুখ মনেৰে ঘৰলৈ আহিছোঁ আৰু আহি পেলাই মাক কৈছোঁ মা জানা আজি লগেই পোৱা নহ'ল মাক কৈছে হ'ব দিয়া এদিন তুমি লগ পাবা নহয় তুমি কষ্ট কৰি গৈ থাকাচোন এদিন লগ পাবা নেক্সট ৰাতিপুৱা ধৰক কালি ৰাতিপুৱা ফোন আহিছে লেণ্ডলাইনলৈ ফোনটো কৰিছিলে বিজয় দা আছিলে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সেই সময়ৰ পাৰ্চনেল ছেক্ৰেটাৰী আৰু মোক কৈছে যে মৌচুমীৰ নাম ঘৰ নেকি মই কৈছোঁ হয় কৈছে মই বিজয় দাই কৈছোঁ কোন বিজয় দা তেতিয়া গম নাপাওঁ তেতিয়া ক'লে কি যে ভূপেন দা মই মানে বুজি পোৱা নাই মই ভাবিছোঁ মই কিমান নিশ্চয় ভুল কৰিলোঁ নেকি কিবা এটাতো হৈছে ঘটনা নহ'লে কেলৈ ফোন কৰিব কৈছে নহয় হেৰি তোমাক ফোন কৰিব দিছে ভূপেন দাই যোৱাকালি মানে তুমি গান গাই যেতিয়া আছিলা তেতিয়া ভূপেন দাই লক্ষ্য কৰিছে গাড়ীখন লাহে লাহে আহেতো যে হঠাৎ চাউণ্ডটো বন্ধ হৈ গৈছিলে ইমান ডাঙৰ গান গাই আছে
তাৰ পৰাই কৈছে কোন সেই সৰু ছোৱালীজনী মানে যে মঞ্চৰ পৰাই যে মোক ইমান সন্মান দিছে তাইতো কোনো সাধাৰণ নহয় মানে তাই নিশ্চয় মই তাইক লগ পাম এই প্ৰথম হেয়া আছিলে 2000 চনত তেতিয়া মই ভূপেন দাক নিজৰপাৰ ঘৰত লগ ধৰিলোঁ এইটো তাৰপিছত আহিলোঁ ঘৰত আহিলোঁ তেওঁৰ পৰা আশীৰ্বাদ লৈ আহিলোঁ তেওঁ মোক এটা ধুনীয়াকৈ আশীৰ্বাদ লিখি দিলে যে মৌচুমী তোমাৰ পৰীক্ষাত তুমি সফল হ'বাই তোমাৰ সংগীত সাধনাও সফল হওক তেতিয়া মই ডিগ্ৰী কৰি আছোঁ মানে 2000 চনত কটনত তাৰপিছত 2002 চনত সেই সময়ত আকৌ মোৰ কল্পনা লাজমীৰ সৈতে মোৰ খুব ভাল এটা চিনাকি হৈছিলে এই দমন শ্বুটিংখনৰ সময়ত এনেকুৱা তে কল্পনাই দিয়ে মোক সদায় কয় যে তোৰ কিন্তু গান শুনিব লাগিব মই 2002 চনত এদিন মোলৈ ফোন আহিলে যে জুলাইৰ 14 তাৰিখ নন্দন হোটেলত এটা গেট টুগেডাৰ আছে মৌচুমী আজি ফোন কৰিছে তুমি আহিব লাগিব গান শুনিম মই মানে কৈছোঁ যে আপোনাক অলপ দুষ্ট মানে কি এই গান শুনিম বুলি ক'লে কি হ'ল জানেনে মই ভূপেন দাৰ গান মানে তেতিয়ালৈকে ভয়তে ভূপেন দাৰ এটা গান আছিলে পাহাৰ ভৈয়ামৰ সংগমস্থলীতে সেই গীতটি মানে শিকি থৈ দিছোঁ যাতে কমন পৰে কেতিয়াবা সাপোজ আপুনি মোক ক'লে মৌচুমী গান এটা গোৱাচোন যাতে মই গাব পাৰোঁ সেইটো শিকি থৈ দিছোঁ হা বাকী গান গাবলৈ মানে মোৰ সাহস নাই ভূপেন দাৰ গীতসমূহ ইমান কঠিন গতিকে মই ভয়ে ভয়ে যিমান পাৰোঁ নোগোৱাকৈ শুনো কিন্তু গাবলৈ ভয় লাগে এতিয়াতো মোক আজি কি গাম তাৰপিছতো মই ভাবিলোঁ নহয় আজি এটা কাম কৰোঁ যে আজিতো মই নাযাওঁ মোৰ গা বেয়া বুলি মা আহিব স্কুলৰ পৰা মোৰ মা স্কুলত চাকৰি কৰিছিলে তেতিয়া যে মা আহিলে মাক ক'ম যে মা এনেকৈ মোক মাতিছে কিন্তু মোৰ বিৰাট গা বেয়া পেট বিষাইছে মই নোৱাৰিম ঠিক তেনেকৈ মা স্কুলৰ পৰা আহোঁতে মই ক'লোঁ মা আজি এনেকৈ কল্পনাদীৰ ফোন আহিছিলে এনেকুৱা প্ৰগ্ৰেম এখন আছে কিন্তু মোৰতো বহুত গা বেয়া মই নোৱাৰিম মাতো জানে মায়ে হয় আৰু মায়ে কৈছে তোমাৰ একো পেটৰ বিষ হোৱা নাই এই যে সৰুৰে পৰা কৈ থাকোঁ যে গান শিকিব লাগিব ভূপেন দাৰ মই ভয়তে নেগাওঁ তাৰপিছত মোৰ দাদাৰ নাম ঋতু দাদাক মাতি পেলাই ক'লে যে ঋতু আজি গধূলি এনেকুৱা অনুষ্ঠান এটা আছে তাই বিৰাট দুষ্ট তাই মানে নোযোৱাৰ প্লেন কৰি আছে কিন্তু তই তাইক লৈ যাবই লাগিব হা তেতিয়া কি গাম সেইটো এটা কথা কি গাম তেতিয়া ক'লে হেৰি কৰিবা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতসমূহ ভূপেন দাই গাইছে তাই সেউজী পাৰৰ নিৰলা ঘৰৰ গীতটি আকৌ মই খুব ভাল পাওঁ মানে সেইটো গাওঁ আৰু মায়ে কৈছে সেই গীতটি গাবা তোমাক যদি গাব দিয়ে কথাৰ মতেই কাম গ'লোঁ গৈ তাতে একদম শেষৰ পিনে চকীখনত নেদেখাকৈ যাতে মোক দেখা নাপায় আৰু সেই হিচাপে বিশ্বাস কৰিব মই এটা সঁচা কথা কৈছোঁ মই একদম লুকাই আছোঁ যাতে মানে মোক কোনেও নেদেখে মই মুঠতে কেনেবাকৈ প্ৰগ্ৰেমটো এটেণ্ড কৰি ঘৰ আহিব লাগে মোৰ মানে লক্ষ্য হ'ল সেইটো তাৰপিছত আৰু তেনেকৈ নহয় তাৰপিছত আৰু প্ৰথমতে অনিৰ্বাণ দাস আমাৰ অতি শ্ৰদ্ধাৰ লক্ষ্যৰ দাস বাইদেউৰ ল'ৰা অনিৰ্বাণ দাই প্ৰথমতে আৰম্ভ কৰিলে তাৰপিছত কল্পনা দিয়ে সুধিলেই নহয় মৌচুমী ক'ত আছে ক'ত তাই আছে তাইৰ গান শুনিম তাৰপিছত মই যেতিয়া মঞ্চত উঠিলোঁ মই ইমান কঁপিছোঁ আপোনাক মই বুজোৱাৰ ভাষা নাই কিন্তু মই দেখিছোঁ যে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ তাহানিৰ শিক্ষামন্ত্ৰীৰ সৈতে একদম পিছৰ পিনে গৈ কিবা কথাত খুব মগ্ন মই ভাবিলোঁ বিৰাট ভাল হৈছে তেওঁ মোকতো আৰু লক্ষ্য নকৰে কোনে গাইছে তেওঁতো কথা পাতি আছে এই চান্স মই কিবাকৈ গীতটি পৰিৱেশন কৰি মই ঘৰলৈ উভতিব লাগে কিন্তু মই খুব ছিৰিয়াছ মানুহজনী যিটো গীতেই গাম যাতে সৰ্বস্ব যাতে মই দিব পাৰোঁ সেই হিচাপে মই একদম ভগৱানক ধ্যান কৰি মোৰ মা দেউতাক ধ্যান কৰি ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা জনাই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱক শ্ৰদ্ধা জনাই গীতটি গালোঁ গীতটি প্ৰথম দুটা লাইন গোৱাৰ পিছত মই কিন্তু বিশ্বাস কৰক মই নাজানো মই ক'ত আছোঁ মই এখন বেলেগ পৃথিৱী গুচি গ'লোঁ আজিলৈ কিন্তু গাব পৰা নাই মই জানে তেনেকুৱাকৈ এবাৰেই গালোঁ মানে তাৰপিছত একদম শেষৰ পিনে বাহ 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 তেনেকুৱা ধৰণৰ মাতেৰে মই মানে চক খাই উঠিছোঁ নিচিনা দেখিছোঁ সন্মুখত ভূপেন দা একদম আপুনি যে বহি আছে সেনেকুৱা মানে মোক এনেকৈ চাই পেলাই কৈছে কোন হয় তুমি এনে কি নাম তোমাৰ মই একদম ভয় খাই গ'লোঁ মই মানে ভয়তে মোৰ নাম মৌচুমী গান গাওঁ এনেকুৱা টাইপত হ'ল তেতিয়া কল্পনা লাজমীয়ে মোৰ সেনেকৈ হাতত ধৰি টানি আনি পেলাই ভূপেন দাক কৈছে মই যে সদায় কওঁ এজনী সৰু ছোৱালী আছে দেখিবলৈ কবিতা কৃষ্ণমূৰ্তিৰ নিচিনা মোক মানে খুব সদায় কয় দেই তেওঁ মোৰ ইমান ভাল লাগে কবিতাজীৰ লগত তেনেকৈ ক'লে কৈছে একদম মই যে সদায় কওঁ দেখিবলৈ কবিতা কৃষ্ণমূৰ্তিৰ নিচিনা সৰু ছোৱালী এজনী অসমত থাকে এইজনীয়েতো সেইজনী তাৰপিছত জীৱনৰ এটা বেলেগ আপুনি কোৱাৰ দৰে অধ্যায় বেলেগ হৈ গ'ল তাৰপিছত ভূপেন দাই মোক ক'লে মা তুমি মোৰ গান গোৱা নাই
মই খুব সঁচা কথা মই মিছা কথা নকওঁ জানে মই একদম টেক কৈছোঁ মই কৈছোঁ দাদা আপোনাৰ গীতবোৰ ইমান টান ইমান কঠিন মোৰ মায়ে সদায় আপোনাৰ গান গাব দিয়ে মই ভয়তে নাগাওঁ কিন্তু শুনো তেতিয়া অৰুণ শৰ্মাদেৱ আছিলে আমাৰ অতি শ্ৰদ্ধাৰ সংগীত নাটক একাডেমি এৱাৰ্ডী আৰু ৰত্না ওজা ডাঙৰীয়া আছিলে তেওঁলোকক ক'লে যে আৰু সদাদা আছিলে সদানন্দ গগৈ মোৰ দাদা আছিলে সকলোকে ক'লে যে মোৰ যিমানবোৰ পুৰুষ প্ৰধান গান আছে তুমি গোৱা তাৰপিছত এটা বিশিষ্ট কথা মানে মানে আচৰিত তাৰপিছতো মই নাৰ্ভাছ মোৰ যিমানবোৰ গান আছে তুমি গোৱা তোমালোকে অলপ দেখুৱাই দিবা তাইক মোৰ মানে আৰু সেই অনুষ্ঠানৰ আৰু এটা কথা আছিলে অতি শ্ৰদ্ধাৰ কৰুণা সাগৰ দাস ডাঙৰীয়া লণ্ডনত আছিলে ডাক্তৰ তেওঁ আহিছিলে আৰু বিদেশৰ অষ্ট্ৰেলিয়া US লণ্ডনত যিমানবোৰ আমাৰ প্ৰবাসী অসমীয়া আছিলে সেই অনুষ্ঠানটোত তেওঁলোকো আহিছিলে আৰু আপুনি আচৰিত হ'ব সেই অনুষ্ঠানত শ্ৰদ্ধাৰ দিলীপ শৰ্মা ডাঙৰীয়া সুদক্ষিণা শৰ্মা বাইদেউ লক্ষ্যহীৰা বাইদেউৰ পৰা আৰম্ভ কৰি মানে অসমৰ বিশিষ্ট একদম হয় তেওঁলোক আছিলে জানে সেই দিনটো মোৰ জীৱনত এটা সাংঘাতিক সুন্দৰ দিন আৰু সেই দিনটোতেই মানে মই 2002 চনৰ জুলাই মাহটো 2003 চনৰ 14 জানুৱাৰীত লণ্ডন UK সাহিত্য সভাত গীত গোৱাৰ সুযোগ পাইছিলোঁ সেই অনুষ্ঠানতে মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা আৰু সেই অনুষ্ঠানতে এই প্ৰস্তাৱটো ল'লে যে মৌচুমী তুমি মোৰ গানখিনি গাব লাগিব তাৰপিছত সেই ছমাহ যিটো মোৰ জাৰ্নি কটনত পঢ়োঁ তেতিয়া কটনৰ পৰা ঘৰ আহি পাই ফ্ৰেছ হওঁনে মাৰ আৰম্ভ হয় আৰু শুনিছানে গানকেইটা খোলাকৈ গোৱা চেপি নাগাবা ভূপেন্দ্ৰৰ উচ্চাৰণ ভূপেন্দ্ৰৰ প্ৰকাশ ভংগিমা এটা বেলেগ জীৱন অলপ উদাহৰণ দিয়কচোন মানে যেতিয়া পুৰুষ প্ৰধান গীত হিচাপে কৈছে সেই হিচাপে কওঁতে তেওঁ মানে কোন ধৰণৰ মানে কোনকেইটা গীতৰ কথা বিশেষকৈ তেওঁ কৈছিল হয় এতিয়া চাওক আপুনি ভূপেন্দ্ৰৰ গীতসমূহ নাৰী প্ৰধান গীত ধৰক আকাশ বা চিনাকি এই গীতসমূহ অলৰেডি আমাৰ বিশিষ্ট ফিমেল যি লেজেণ্ডছ আছে তেওঁলোকে অলৰেডি হয় তেওঁলোকে ৰেকৰ্ড কৰি থৈ গুচি গ'ল তেওঁ বিচাৰিছিলে তেওঁৰ কণ্ঠৰ গীত ধৰক তোমাৰ দেখো নাম পত্ৰ লেখা ধৰক কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ ধৰক বিমূৰ্ত মোৰ নিশাতি যেন এই হৈছে পুৰুষ প্ৰধান গীত আপুনি কওকচোন এটা সময়ত এই গীতবোৰ ভূপেন্দ্ৰৰ কণ্ঠৰ লগতে ভূপেন্দ্ৰৰ গীত গোৱা পুৰুষসকলৰ কণ্ঠতহে শুনি পোৱা গৈছিল আৰু নাৰীসকলে সাধাৰণতে আমি গাইছিলোঁ অসম দেশৰ বাগিচা বা তাজমহল বা আপুনি যে কৈছে জীৱন ঘড়ীৰ প্ৰতিটো পল মানে য'ত ভূপেন্দ্ৰৰ সুৰ কথা আছে বা ধৰক এই যে ক'লো চিনাকি মোৰ মনৰ মানুহ ঠিক তেনেকুৱা ধৰণৰ গীতসমূহে গাইছিলোঁ শ্বিলঙৰে গধূলি হয় শ্বিলঙৰে গধূলি গীতটি সেই গীতটি ধৰক এতিয়া কিমান সুন্দৰ এটি গীত নহয় জানো সেই গীতটি কেনেকৈ গাব লাগে তেনেকুৱা ধৰণৰ এতিয়া ধৰক আপুনি কৈছে কাৰণে মনত পৰিলে ভূপেন্দ্ৰাই মোক শিকাইছিলে যে লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন এতিয়া মোক কৈছিলে যে তুমিতো এগৰাকী গায়িকা আমাৰ গায়ক গায়িকাৰ কাম কি আমাৰ গায়ক গায়িকাৰ কাম হৈছে যে গীতৰ মাজেৰে আমি শ্ৰোতাৰ সৈতে আমি কেনেকৈ এটা সংযোগ কৰিব পাৰোঁ তেওঁ মোক কৈছিলে তুমি শ্বিলঙৰ খাচী গাঁও দেখিছা কৈছোঁ নাই দেখা খাচী গাঁও ক'ত দেখিছোঁ কৈছে এতিয়া লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন তুমি কেনেকৈ গাই দেখুৱাবা তেওঁ মোক শিকাইছিলে দুই ধৰণে যে লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন এনেকৈও গাব পাৰি সুৰো ঠিকে আছে কথাও ঠিক আছে কিন্তু প্ৰকাশ ভংগিমা কেনেকৈ হ'ব লাহে লাহে এন্ধাৰ হ'ল দূৰণিৰ খাচী গাঁওখন দূৰণিৰ খাচী গাঁওখন দূৰণিৰ নকৈ দূৰণিৰ ঠিক এনেকুৱা ধৰণৰ কথাবোৰ শিকাইছিলে কেনেকৈনো গীতৰ মাজেৰে কেনেকৈ আচলতে ছবি এখন দেখুৱাব পাৰি ঠিক তেনেকৈ ধৰক বিমূৰ্ত মোৰ নিশাতি বা আপোনাৰ তোমাৰ দেখো নাম পত্ৰ লেখা
এই সকলোবোৰত কাৰণ তোমাৰ দেখোন পত্ৰ লেখা সাংঘাতিকভাৱে পুৰুষ প্ৰধান গীত এগৰাকী পুৰুষে কিমান সুন্দৰকৈ বৰ্ণনা কৰিছে গতিকে মই এগৰাকী নাৰী হৈ মই সেই জেগাত নিজকে থৈছোঁ আৰু সেই সময়ত মই সৰু আছিলোঁ মই আপোনাক কৈছোঁ এইটো 2002-03 ৰ কথা আজিৰ পৰা কিমান বছৰ আগতে ময়ো সৰু ছোৱালী কিছুমান বস্তু বুজিয়ে নাপাওঁ আপুনি গায়কীটো কেনেকৈ আনিছিলে কাৰণ তেওঁৰ এটা নিজা গায়কী এটা ষ্টাইল এটা আছিল শৈলী এটা আছিলে এতিয়া কথাটো হ'ল আপুনি যেতিয়া তেওঁৰ গীতসমূহ গাব তেতিয়া ঠিক আপুনি অনুসৰণো কৰিব নোৱাৰে কাৰণ কথাটো হ'ল যে কাৰণ আপোনাৰ ভইচৰ মডুলেশ্যনটো বেলেগ হ'ব ইণ্টোনেশ্যনটো বেলেগ হ'ব তেনেস্থলত মানে আপোনাৰ নিজৰ কণ্ঠৰ লগত সেই যিটো এটা এডজাষ্টমেণ্ট কাৰণ গীতৰ যিটো সেই সুষমাটো আপুনি অক্ষুণ্ণ ৰাখিব লাগিব গীতৰ যিটো এটা অৰিজিনেল যিটো এটা ফ্লেভাৰটো আপুনি টিউনটো আপুনি অক্ষুণ্ণ ৰাখি এটা নাৰীৰ কণ্ঠত মানে সেইটো এডজাষ্টমেণ্ট সেইখিনি আপুনি কি ধৰণে অধ্যয়ন কৰিছিলে কষ্ট হৈছিলে মই ছমাহ চেষ্টা কৰিছিলে এটা গান শুনিছোঁ আকাশী গংগা মোৰ জীৱনৰ প্ৰথম এলবাম আছিলে ভূপেন্দাৰ গীতৰ 8টা গান মোৰ ছমাহ লাগিছে কেৱল শুনিছোঁ আওৰাইছোঁ শুনিছোঁ তেখেতৰ শুনিয়ে আছোঁ তেখেতৰ গীতসমূহ তেতিয়া হেডফোনছ থাকে এপিনে এখন হেডফোন খুলি থৈ দিওঁ চিঞৰি চিঞৰি গাওঁ সেইপিনৰ পৰা মায়ে কয় নাই হোৱা নাই চেপি গাইছা আৰু অলপ খুলি গোৱা তাৰপিছত ভূপেন্দাই শিকাইছে বা এই যে কথাবোৰ ভূপেন্দাই আপোনাক মই 2-3টামান ভিডিঅ'জ শ্বেয়াৰ কৰিছিলোঁ তাতে ভূপেন্দাই লিখিছিলে যে তেওঁ কৈছিলে যে তুমি মোৰ গীতৰ ৰিচাৰ্চ কৰিছা যে এনেকৈ কৈছিলে আপোনাক আছে কেতিয়াবা সময় সুবিধা হ'লে আপুনি ৰাইজকো দেখুৱাব পাৰিব যে তেখেতৰ গীতসমূহ ক'ত উশাহ চুটিকে আনিব লাগে ক'ত মেলি দিব লাগে ইণ্টোনেশ্যনছবোৰ ক'ত জোৰ দিব ক'ত জোৰ নিদিয়ে বহুত ডাঙৰ কথা আৰু এটা কথা কওঁ আপোনাক ভূপেন্দাৰ গীতত কিছুমান ভূপেনীয়া কাজ আছে ভূপেন্দাই কয় বুজিছা মোৰ গীতত যে ভূপেনীয়া কাজবোৰ আছে এইবোৰ দিবা দেই তাৰমানে কি হয় ভূপেন্দাৰ গীতত কিছুমান অলপ বেলেগ বেলেগ ধৰণৰ আছে চাবচোন নাম ধৰ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা এই যে দেখিছেনে মানে ক'ত জোৰ দিব ক'ত জোৰ নিদিয়ে এনেকুৱা ধৰণৰ ভূপেন্দাৰ কিছুমান কাজ তাতে প্ৰকাশ পায় তেতিয়া কৈছিলে যে বাকী যি আপোনাৰ আধুনিক গীত আছে আপুনি ভালকৈ নিশ্চয় আপুনি শুনিছেই বাকী আধুনিক গীতৰ লগত ভূপেন্দাৰ গীতসমূহৰ কিন্তু অকণমান কাজবোৰ বেলেগ বেলেগ থাকে ভূপেন্দাৰ নিজৰ কিছুমান সেইবোৰতো সাংঘাতিক কথা ভূপেন্দাৰ ভূপেনীয়া কাজ আমি কেনেকৈ দিম সেইটোতো সম্ভৱ নহয় এগৰাকীয়ে আছে এই পৃথিৱীত তথাপিও তেখেতৰ শিষ্যা হিচাপে চেষ্টা কৰিছোঁ তাতে আকৌ ফিমেল কণ্ঠ কিন্তু ভূপেন্দাই মোক কৈছিল যে তুমি ৰিচাৰ্চ কৰিছা মোৰ গীতত আৰু তুমি আৰু যিহেতু মই পঢ়া শুনা কৰা বিৰাট মৰম কৰিছিলে আৰু PhD কৰি আছিলোঁ তেতিয়া কিমান চাওক সেইকাৰণে মোৰ তেখেত মোৰ সদায় হয় গুৰু হয় আৰু মই যিহেতু খুব চিৰিয়াছলি কৰিছিলোঁ তেখেতে খুব ভাল পাইছিলে আৰু মোক কৈছিলে যে মৌচুমী সেইকাৰণে কৈছিলে যে এই যে প্ৰতিধ্বনি কথাটো ক'লে তাত এটা কাহিনী আছে 2005 চনৰ 21 মে তেতিয়া বিহুৰ অনুষ্ঠান কৰি মই ভাবিলোঁ আজি ভূপেন্দাক লগ ধৰি আহোঁ ভূপেন্দা তেতিয়া নিজৰ আপাৰত আছে মই ভূপেন্দাক লগ ধৰিবলৈ গৈছোঁ আৰু খুব ভয় লাগে জানে ইমান মৰম কৰে তথাপিও মানে ভূপেন্দাক লগ ধৰিবলৈ যাওঁতে মোৰ যে ইমান ভয় লাগে মই নিজেই নাজানো মানে কিন্তু মোক ইমান মৰম কৰে তেখেতে নিজে শাক বনাই মোক খুৱাইছে নিজৰ পাতৰ পৰা তেওঁ কিবা এটা যে থাকে মৌচুমী তুমি এইটো খোৱাচোন সৰু ইমান মৰম কৰে তথাপিও যে সেই গৰাকী বিশ্ববৰেণ্য শিল্পীগৰাকীক যেতিয়াই মই লগ পাইছোঁ বুকুত কিন্তু কিবা এটা থাকে কিন্তু তেওঁ আকৌ যেতিয়া কথাৰে মানে ইমান মৰম দি দিয়ে সেইদিনাখন মই গৈ দেখিছোঁ অলৰেডি ৰুমটোৰ ভিতৰত এগৰাকী ব্যক্তি আৰু তেওঁৰ বিচনাখন নহয় কেনেকুৱা আছিলে যে বেতৰ এখন এনেকুৱা বিষ্ণুৰ নিচিনা মোৰ এতিয়াও মনত বিষ্ণু টাইপত আছিলে মানে এনেকৈ আছিলে বিষ্ণু কেনেকৈ থাকে আপুনি বিষ্ণুৰ অৱতাৰ তেখেতে চাব হয় এনেকৈ বহি আছে তাৰপিছত মই সোমাইছোঁ তেতিয়া এগৰাকী ব্যক্তি তেখেতৰ ভৰিৰ ওচৰত তেখেতক যে লগ পাইছে মানে কান্দি আছে আৰু গামোচাখনেৰে এনেকৈ মচি আছে দেই ভূপেন্দাই কিন্তু নাই তুমি নকৰিব এনেকুৱা একো কৰা নাই ভূপেন্দাই ভাবিছে হ'ব তেওঁ ইমান দূৰৰ পৰা আহিছে তুমি মন খুলি তুমি থাকাচোন এনেকুৱা ধৰণৰ লাগিছে তেওঁ একো কোৱা নাই লাহেকৈ দৰ্জাখন খুলি মই সোমালোঁ মই কৈছোঁ মৌচুমী
আহিছা আহামা এনেকৈ ক'লে তে মানুহজনক ক'লে আপুনিও দৰঙৰ এই দৰঙৰ এজনী কণমানি ছোৱালী তাইও দৰঙৰ এনেকৈ ক'লে তাৰপিছত মই দূৰত বহিছোঁ এইখিনি মানে দূৰত বহিছোঁ তাৰপিছত কথা পাতি আছোঁ তেনেতে ভূপেনদাৰ লগত থাকে প্ৰভাত দা বুলি এজন ল'ৰা এই চেগতে প্ৰভাত দাকো কিন্তু বহুত ধন্যবাদ জনাইছোঁ কাৰণ এই আশীৰ্বাদখিনি দিয়াৰ ক্ষেত্ৰত প্ৰভাত দাৰো কিন্তু অৰিহণা আছে কেনেকৈ বিহু ফাংচন চলি আছে তেতিয়া বাই দ্য টাইম ভূপেন দাৰ 3টা এলবাম আকাশী গংগা মানুহে মানুহৰ বাবে বুকু হম হম কৰে 3টা এলবাম অলৰেডি ৰিলিজ হৈছিলে আৰু মানুহৰ মনত এই যে ভূপেন দাৰ পুৰুষ প্ৰধান গীতবোৰ নাৰী কণ্ঠত শুনিছে ধৰক হে দুলা হে কাবে কাবা তেৰে বা ৰিম ঝিম বৰষুণে নেপুৰ বজায় ক'ত ক'ত এনেকুৱা গীতবোৰ বা গুপুতে এই গীতবোৰ কণ ল'ৰা ছোৱালীসকলে ষ্টেজত গায় আৰু নৃত্য নাচে প্ৰভাত দা আহি পেলাই ক'লে যে দাদা আপুনি জানেনে আমি যে শুনিছিলোঁ সেইদিনা মৌচুমী বাইদেউ যে আপোনাৰ গীতবোৰ গাইছে আজিকালি কণ ল'ৰা ছোৱালীবিলাকে ষ্টেজত গায় আৰু নাচে তাৰপিছত টিভিটো লগাই দিলে একদম তেতিয়াতো গানবোৰ বিহুৰ মঞ্চৰ সেই ৰেকৰ্ডিংবোৰ দেখাই থাকে তাত তেতিয়া ভূপেন দাইটো অলৰেডি ভূপেন দাইটো আৰু এটা সাংঘাতিক কি ক'ম আৰু তেওঁতো সকলো কথা জানে তেতিয়া ঘপকে ক'লে প্ৰভাত কাগজ আৰু কলমান সদায় শুদ্ধ অসমীয়া কয় পেপাৰ নকয় কাগজ আৰু কলমান আনিলে তাই মোক কৈছে মৌচুমী তোমাক আজি মই এটা আশীৰ্বাদ দিম মই আৰু ভয়তে দূৰত আৰু একদম কৈছে হ'ব এনেকৈ তাৰপিছত কিবা লিখিছে মই ধৰিব পৰা নাই দেই আপুনি চাগে মই যে আপোনাক পঠাইছোঁ তাত দেখিব তলত আঁচ আছে বহুতবাৰ তেওঁ লিখিছে কিবা এটা লিখি এনেকৈ আঁচ টানি মোক তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ চাই আছে মোৰ ইমান ভয় লাগিছে মই বুজি পোৱা নাই দেই তাৰপিছত কৈছে তুমি কি ভাবিছা ভূপেন হাজৰিকাই কি এনেই কয় ভূপেন হাজৰিকাই আশীৰ্বাদ কেতিয়াও এনেই নিদিয়ে মই তোমাক আজি এনেকুৱা এটা আশীৰ্বাদ দিম তুমি কিন্তু কেতিয়াও অহংকাৰ নকৰিবা আৰু মই জানো তুমি বহুদূৰ আগবাঢ়ি যাবা তাৰপিছততো মইতো কান্দি আছোঁ মই বুজি পোৱা নাই মই ভাবিছোঁ আজি কি হ'ব মানে মই মানে সুখতেই বেলেগ এটা আৱেগিক আৰু তেতিয়া তেওঁ মোক লিখি দিলে যে মৌচুমী তুমি মোৰ প্ৰতিধ্বনি মোৰ গীত কেইটিৰ নৱৰূপ তুমি দিলা এই যে তেখেতৰ পুৰুষ প্ৰধান গীতসমূহ যে মই নাৰী কণ্ঠত গালোঁ তাতে মই সৰু ছোৱালী আৰু কণ ল'ৰা ছোৱালীবিলাকে যে মঞ্চত গীতটি গায় নাচে সেই কথাটো ইয়াতে তেওঁ লিখি দিলে যে মোৰ গীত কেইটিৰ নৱৰূপ তুমি দিলা চিৰযুগমীয়া হওক তোমাৰ কণ্ঠ আৰু প্ৰকাশ ইয়াৰ পিছত আৰু মই কি ক'ম মই নাজানো মোৰ ইমান ভয় হ'ল ভাবিলোঁ যে ৰেছপনচিবিলিটিটো আৰু বহুত বাঢ়িলে তাৰপিছত এটা বেলেগ ধৰণৰ হ'ল তাৰপিছত মই তেওঁ মোক বহুত আশীৰ্বাদ দিছে আৰু এনেকৈ ভিডিঅ'জ আছে আপোনাক মই শ্বেয়াৰ কৰিছোঁ অডিঅ' আছে তাৰপিছত তেনেকৈ মই মোৰ লাইফটো এটা বেলেগ পিনে ল'লে তেতিয়া মই বুজি পালোঁ যে আচলতে সংগীত মানে কি মই ইমান বছৰে যে গীত গাই আছিলোঁ গান গাই আছিলোঁ সেয়া আৰু ভূপেন দাৰ গীত মোৰ কাৰণে ব্যাকৰণ স্বৰূপ মই সকলোকে কওঁ কণ ল'ৰা ছোৱালীসকলক যেনেকৈ অসমীয়া শিকিবলৈ অ আ ক খ লাগে ইংৰাজীৰ কাৰণে ABCD মই ভাবোঁ যে অসমীয়া গীত শুদ্ধ ৰূপত গোৱাৰ ক্ষেত্ৰত ভূপেন দাৰ গীতসমূহ ভূপেন দাৰ সৃষ্টিৰাজিসমূহ মোৰ কাৰণে ব্যাকৰণ স্বৰূপ ভূপেন দাৰ গীতসমূহ চৰ্চা কৰাৰ পিছত আচলতে মই অনুভৱ কৰিলোঁ যে সংগীত মানে কি কেৱল গান এটা গাই দিলেই নহয় তাৰ লগত বহুত থাকে উচ্চাৰণ থাকে প্ৰকাশ ভংগিমা থাকে শব্দৰ গাঁথনিসমূহ থাকে স্পষ্টতা শুদ্ধতা স্পষ্টতা ক'ত জোৰ দিম ক'ত জোৰ নিদিম মই ইমান শিকি আছোঁ আৰু মই সেইকাৰণে মোৰ মানে যিমান কণ ল'ৰা ছোৱালীসকলক কওঁ যে মই নিজেও আচলতে কৰোঁ এটি গীত 10 দিন 15 দিনৰ কাৰণে লেচন হিচাপে মই সেইটো জানিব বিচাৰোঁ যে এতিয়া ভৱিষ্যতলৈ যদি আমি ভূপেন্দ্ৰ সংগীতৰ এই গোটেই যিটো এটা জনৰা বা যিটো এটা আমি ৰিচাৰ্চ কৰিব লাগিব আমি শিকিব লাগিব আৰু আজিকালি যিহেতু আমি অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ অসমীয়া ভাষাৰ প্ৰচলন সম্পৰ্কে বিভিন্ন কথা বতৰা চলি আছে তেনেস্থলত এই গীতসমূহৰ
বা গীতসমূহক শুদ্ধ ৰূপত উপস্থাপন কৰাৰ যিটো গুৰুত্ব সেই গুৰুত্বৰ কথা আমি নুই কৰিব নোৱাৰোঁ আৰু নৱপ্ৰজন্মৰ মাজত আমি নিজেও যিহেতু আমাৰ দায়িত্ব আছে নিশ্চয় আমি মাজতে মোৰ বহু বছৰ আচলতে ক'ব লাগিব যে মই বহু বছৰ সংগীতৰ পৰা দূৰত আছিলে বিভিন্ন কথাত পাৰ্চনেল কিছুমান আছিলে ব্যক্তিগত কিছুমান সমস্যা শাৰীৰিক কিছুমান সমস্যা তাৰপিছত প্ৰফেশ্যনেল কিছুমান সমস্যা মই যিহেতু আৱেগিক খুব মানুহজনী বহু বছৰ মই দূৰত আছিলোঁ যদিও সেই ভূপেনদাৰ সেই আশীৰ্বাদ ভূপেনদাৰ সেই কথাখিনি কিন্তু মোক বাৰু কৈয়ে মোক মানে একদম সাংঘাতিক ধৰণে মোক কি কয় ধৰক মনত পৰি থাকে যে মই কিবা এটা কৰিব লাগিব এই মহান শিল্পী এগৰাকীৰ আশীৰ্বাদ অথলে যাব দিব নোৱাৰি মোৰ নিচিনা এগৰাকী সাধাৰণ ছোৱালী পৰিকল্পনা আপোনাৰ বৰ্তমান বা ভৱিষ্যতৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কেনেকুৱা পৰিকল্পনাৰ কথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত চাওক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি কাম কৰিবই লাগিব কৰি আছো এতিয়া শুদ্ধ ৰূপত শিকিব লাগিব লগতে তেখেতৰ গীতসমূহৰ ওপৰত এটা আচলতে ৰিচাৰ্চৰ এটা কথা ভাবিছোঁ লগত বৰ্তমান জড়িত হৈ আছে ৰিচাৰ্চৰ কথা ভাবিছোঁ মই তেনেকুৱা কাৰণ কোনটো পটভূমিত ভূপেনদাৰ সেই প্ৰতিটো গীত ৰচনা হৈছিলে কাৰণ ভূপেনদাৰ এটি গীত একোখন মহাকাব্য একোখন কাহিনী গতিকে আমি জনাটো উচিত যে কোনটো পটভূমিত সেই গীতটি ৰচনা হৈছিলে কাৰণ ভূপেনদাৰ গীতসমূহ যদি আমি ছেগ্ৰিগেট কৰোঁ দেখিব আপোনাৰ সামাজিক বিদ্ৰোহী বিপ্লৱী শিশু ৰোমান্টিক জৈৱিক প্ৰেমৰ গীত কি নাই ভূপেনদাৰ গীতত সকলো আছে নহয় জানো আৰু গতিকে মই ভাবোঁ যে আমি আচলতে আমাৰ দায়িত্ব এই গোটেইখিনি ৰিচাৰ্চ হিচাপে ল'ব লাগে লৈ ভূপেনদাৰ সামগ্ৰিকভাৱে ক'ত কেনেকৈ কি কৰিব পাৰোঁ সেইখিনি আমি চাব লাগিব লগতে গায়কীটো কিন্তু আমি চাব লাগিব যিহেতু আমি এগৰাকী গায়িকা আৰু প্ৰচাৰ প্ৰসাৰৰ লগতে আৰ্কাইভটোতো বাৰু আমি কৰিবই লাগিব কিন্তু প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰতো পাৰফৰ্মেঞ্চ লাগিব আমি যিমান গাম আমি যিমান শুদ্ধ ৰূপত উপস্থাপন কৰিম সেই ক্ষেত্ৰত কিন্তু অৰিজিনেলখিনি আমি শুনিবই লাগিব বহুত শুনিব লাগিব ভূপেনদাৰ আৰু লগতে লিখা মেলাও কৰিব লাগিব ক'ত কেনেকৈ কি হৈছিল মই নিজে কেনেকৈ কৰোঁ জানেনে ভূপেনদাৰ গীতসমূহ হেডফোনত লৈ প্ৰথমতে চাগে কিমান শুনো মোৰ কোনো হিচাপ নাই উশাহটো জানে ক'ত লৈ যায় ক'ত আনে আচৰিত হ'ব আপুনি আজিকালি নিশ্চয় বহুত আমাৰ উদীয়মান যিসকল মানে বৰ্তমানৰ গায়ক বা যিসকলে সংগীতক নিজৰ কেৰিয়াৰ হিচাপে ল'ব বিচাৰিছে আপুনি যিটো ক'লে যে শুনিব লাগিব শুনাৰ ক্ষেত্ৰত তেওঁলোকে কোনবোৰ কথাত গুৰুত্ব দিব লাগিব সেই বিষয়ে আপুনি শুনাৰ ক্ষেত্ৰত মই নিজে চাওঁ মই নিজে যিহেতু এগৰাকী ভূপেনদাৰ শিষ্যা আৰু মই মানে কি ক'ম আৰু মানে আমিও নৱপ্ৰজন্মৰ এগৰাকী নহয় জানো মই কিন্তু শুনো সাংঘাতিক ভূপেনদাৰ গীতটো কেৱল শুনোতেই মোৰ মানে তেওঁ যেনেকৈ শিকাইছিলে যে মোক কৈছিলে যে মোৰ ইণ্টনেশ্যনছবোৰ মই ক'ত উশাহ লওঁ ক'ত উশাহটো চেপি আনো শব্দৰ জোৰ ক'ত জোৰ দিব লাগে ধৰক মোৰ গান হওক বহু আস্থাহীনতা হয়নে ধৰক বহু আস্থাহীন হয় আস্থাহীনতা মানে এই কথাবোৰ ক'ত জোৰটো দিম তোমাৰ দেখো এতিয়া মোক কৈছিলে যে দন্ত্যাত্তত হচৌকাৰ হ'ব নে ঔকাৰ হ'ব এতিয়া ঔকাৰ হ'লে তোমাৰ হ'ব নে তোমাৰ হ'ব এতিয়া বহুতে তুমি কয় তোমাৰ তেওঁ মোক কৈছিলে তোমাৰ নহয় তোমাৰ হ'লে তাত হচৌকাৰ হ'ব তোমাৰ ঠিক তেনেকৈ তেওঁ মোক কৈছিলে ধৰক এটা সাংঘাতিক মোৰ ক'ব লাগিব দে নক'লে হেৰি হ'ব তেওঁ মোক কৈছিলে ধৰক আমাৰ অসমীয়াত চাব দন্ত্যাত্থ মধুনাথ একে না দন্ত্যাত্ত মধুনাথ একে কিন্তু ভূপেনদাৰ গীতত আপুনি শুনিব দন্ত্যাত্ত মধুনাথ ত আৰু তৰ মাজত কয় তেওঁ বাটেৰে কেতিয়াও নকয় বাটেৰেও নকয় ত আৰু তৰ মাজত থাকে আপুনি তেওঁৰ গীতত চাব ঠিকনা নকয় ঠিকনা আপুনি শুনিবচোন আপুনি শুনিব যে কিছুমান গীতত ধৰক তোমাৰে দেখো নাম পত্ৰ লেখা পত্ৰ তুমি নিলিখা হলা হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই হসেই উন্তুষ্ট আমি সাধাৰণতে তোমাৰ মনত নাই কিন্তু তেওঁৰ গীতত চাব নাই এখন ব্যাকৰণ স্বৰূপ সাংঘাতিক সংগীতৰ ব্যাকৰণ মানে আপুনি চাব ঠিকনা বাটেৰে তোমাৰ
মোৰ হোলা বহাগ মাথো বহাগ আমি বহাগ নকয় কিন্তু তেওঁ এইবোৰ শুনিলেই দেখোন আমাৰ আধা হৈ যায় শিকা মই ভাবোঁ আৰু মানে ইমান শিকিব লগা আছে বিশ্বাস মোৰ গা কিবা হৈ যায় মানে কি নাই তেওঁৰ গীতত এটা সাংঘাতিক মানে আপোনাক কি ক'ম এটা বেলেগ স্বকীয়তা তেওঁৰ শব্দৰ স্পষ্টতা তেওঁৰ উচ্চাৰণ নকয় চাবচোন আপোনাক যে মই ভিডিঅ'টো দিছোঁ তেওঁ মোক যে কৈছে মৌচুমী তোমাৰ উচ্চাৰণো ঠিক আছে কৈছে নহয় উচ্চাৰণ নকয় মানে সাংঘাতিক আপুনি কিছুমান গীতত দেখিব তেওঁ হৃদয়ো নকয় তাৰ মাজত কয় আমি হৃদয় কওঁ নহয় তেওঁৰ শব্দবোৰ চাবচোন খুব এইবোৰ বস্তু মই ভাবোঁ যে আমি আচলতে শুনিব লাগিব পাঠ্যক্ৰমৰ মানে এইটো এটা মানে সাংঘাতিক শুনিব লাগে মই সকলোকে কওঁ যে তোমালোকে মানে ভূপেন দাৰ গীতসমূহ এনেই গাব লাগে কাৰণে আমি গাব নালাগে আৰু ভূপেন দাৰ গীত বেলেগ মানে মই নিজে ভাবোঁ মানে সাংঘাতিক বেলেগ থ্ৰয়িংবোৰ বেলেগ শব্দ ক'ত জোৰ দিব ক'ত চেপি আনিব কিমান মেলিব লাগিব মুখখন সদায় শুনো সদায় শিকোঁ সদায় ভাবোঁ ইছৰাম এইখিনি ইমান বেয়াকৈ গাইছিল ভূপেনে এনেকৈ গোৱা নাই প্ৰতিধ্বনি মই আগতে গাইছিলোঁ প্ৰতিধ্বনি ধ্বনি নহয় জোৰ দিব লাগিব আগতে তেনেকৈ ৰেকৰ্ড কৰিয়েই দিলোঁ সৰু আছিলোঁ বুজি পোৱা নাই প্ৰতিধ্বনি এতিয়াই শুনিছোঁ প্ৰতিধ্বনি একদম প্ৰতিধ্বনি হয় হৃদয়ৰ পৰা যেন কিবা এটা গুমগুমাই আহে তেখেতৰ গীতসমূহ বুকু হম কৰে এতিয়া বুকু হম কৰি বুকু হম কৰিলে নহ'ব তেখেতৰ মানে বুকু হমাব লাগিব গতিকে সেই সময়ত তেখেতৰ মাতৃ যেতিয়া সেই যুদ্ধৰ সময়ত মাতৃটো মানে তেজপুৰত আছিলে মাক আহিব পৰা নাছিলে ভূপেন দাৰ সি কিমান দুখ বেদনা নিজৰ মাতৃৰ লগতে দেশ মাতৃৰ তুলনা এটা সাংঘাতিক গীত গতিকে সেই গীতটি গাওঁতে তেওঁৰ সঁচাকৈ বুকুখন হমাইছিল গতিকে এইবোৰ কথা ভূপেন দাই কৈছিল আমাক বহাই লৈ এনেকৈ কয় মানে এনেকৈ কথা আৰু মানে এইটোৱে গীতসমূহক এটা নতুন ধৰণৰ মাত্ৰা দিয়ে যে গীতসমূহ কেৱল এটা গোৱাৰ কাৰণেই নহ'ল সেইটো এটা মানে নিজক এটা অভিজ্ঞতাৰ স্বৰূপ এই গীতসমূহ জানে মই আৱেগিক হৈ যাওঁ মই বেছিকৈ আৱেগিক নহয় মোৰ চকুৰ পানীয়ে ওলাব মই নিজে ইমান মানে মই ভগৱানৰ ওচৰত কওঁ যে প্ৰভু মোৰ চকু পানী ওলাবই এতিয়া মই প্ৰভুক কওঁ প্ৰভু মই চাগে সাংঘাতিক পুণ্য কৰিছিলোঁ এইগৰাকী মানে মহান ব্যক্তিৰ যিখিনি আশীৰ্বাদ মই পাইছোঁ মানে ভাবিব নোৱাৰি মই বহুত সৰু আছিলোঁতো তেওঁক লগ পাওঁতে মই তেতিয়া ডিগ্ৰী পঢ়ি আছোঁ 19-20 বছৰীয়া ছোৱালী এজনী ইমান মৰম দিছিলে মোক কিয় দিছিলে মইতো এগৰাকী সাধাৰণ মোৰ দেউতা সাধাৰণ এগৰাকী ব্যক্তি মোৰ মা সাধাৰণ মই একদম সাধাৰণ ফেমিলিৰ এজনী ছোৱালী আৰু ক'ত ভূপেন দা এই সাধাৰণ ছোৱালীজনীয়ে ভূপেন দাৰ গীতখিনি গাওঁতে ভূপেন দাই মোক ইমান আশীৰ্বাদ দিলে আৰু সেই আশীৰ্বাদখিনি যে মাজতে মই যে বহুত বছৰ নাছিলোঁ ক'ৰবাত নহয় ক'ৰবাত মোক এনেকুৱা লাগে মই যেন বিৰাট ডাঙৰ এটা মানে সাংঘাতিক ডাঙৰ পাপ কৰিছিলোঁ এতিয়া এনেকুৱা লাগে এতিয়া আকৌ আপুনি ঘূৰি আহিছে এতিয়া মোৰ কিন্তু দায়িত্ব আছে আমি আশা কৰিম যে আপুনি আগলৈ এই ভূপেন্দ্ৰ সংগীত মই কিমান দূৰ কৰিব পাৰিম নাজানো দেই আছিলে আৰু যিটো গুৰু দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰিছে আমি আশা ৰাখিম যে সেই দায়িত্বভাৰ আপুনি সুনিয়াৰিকৈ আপুনি আগবঢ়াই লৈ যাব আৰু এই ক্ষেত্ৰত কেৱল দায়িত্ব বহনে নহয় আপুনি এই ধৰণৰ নতুন ধৰণৰ পৰিকল্পনাও আপুনি আগবঢ়াব আৰু আমি ভাবোঁ এই ক্ষেত্ৰত ভূপেন্দ্ৰ সংগীতৰ আমি এটা শতবৰ্ষ উদযাপন কৰি আছোঁ আমি ভাবোঁ যে শতবৰ্ষৰ এই মুহূৰ্ততেই এই দিনৰ পৰাই আমি ভূপেন্দ্ৰ গোটেই যিটো এটা চিন্তা দৰ্শনক আমি নতুনকৈ চিন্তা কৰি আৰু অনাগত বছৰকেইটা দিনবোৰত নতুনকৈ আগবঢ়াই লৈ যোৱাৰ কথা চিন্তা কৰিব পাৰোঁ আৰু এই গোটেই পৰিকল্পনাত আপোনাৰ কিন্তু এটা সক্ৰিয় ভূমিকা এটা আপুনি পালন কৰিব লাগিব এয়া থাকিল আমাৰ আশা এয়া থাকিল আপোনালৈ শুভকামনা আৰু ইয়াতে আমি আজিৰ এই কথোপকথনৰ অন্ত পেলাব লাগিব ইচ্ছা আছিল যে আমি এই কথা আৰু শুনিম আপোনাৰ পৰা আমি আৰু জানিম ভূপেন দাক কি ধৰণে পাইছিলে ভূপেন দাৰ এই সান্নিধ্য ভূপেন দাৰ এই দৰ্শনে আপোনাক কি ধৰণে জীৱনৰ বাটত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিলে ভৱিষ্যতলৈ আৰু বিভিন্ন কথা পতাৰ বিভিন্ন সময়ত কথা পতাৰ আমাৰ সুযোগ নিশ্চয় আহিব আৰু বিভিন্ন গৱেষণাত্মক হওক বা এই ধৰণৰ সৃষ্টিশীল কামতো
গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনাৰ সহযোগ পাম বুলি আমি আশা ৰাখিলোঁ। এই আশা, এই শুভকামনাৰে আজিৰ এই পডকাষ্ট অনুষ্ঠান ইয়াতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ। আৰু আপুনি আমাক এই সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ। মই আপোনাক যথেষ্ট আপোনালোকৰ ওচৰত কৃতজ্ঞ, আৰু বিশেষভাৱে গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত মই সদায় কৃতজ্ঞ। আপোনালোকে যি মৰম আৰু সন্মান মোক দিছে, ইয়ালৈ মাতি আনি মোৰ এই মনৰ কথাখিনি যে মই শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ ভাল লাগিছে আপুনি শেষত ক'লে যে গুৱাহাটী ইউনিভাৰ্চিটিত ডেফিনেটলি সদায় মোৰ লগত থাকিব। আৰু মই আশা ৰাখিছোঁ আপোনালোকে সদায় যেন এই মৌচুমীজনীক যেন সদায় এনেকৈ মৰম আৰু সাহস দি থাকে। আৰু মই চেষ্টা কৰি যাম ভূপেনদাৰ যিখিনি আশীৰ্বাদ মোক দিছিলে, মই কিমান দূৰ কৰিব পাৰোঁ মই নাজানো, কিন্তু চেষ্টা কিন্তু মোৰ অব্যাহত আছে। নিশ্চয়, চেষ্টা এটা অবিৰত যাত্ৰা। বহুত বহুত ধন্যবাদ। এই যাত্ৰাক আমি সকলোৱে মিলি আগবঢ়াই লৈ যাম। তো পুনৰবাৰ ধন্যবাদ জনাই আজি অনুষ্ঠান ইয়াতে সমাপ্ত ঘোষণা কৰিলোঁ। ধন্যবাদ।